বনাবলৈ লৈছোঁ মেৰিগোল্ড বিস্কুট আৰু নাৰিকলৰ লাড়ু। এই চেনেললৈ সকলোকে স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা লাড়ুৰ ৰেচিপি। তাৰ বাবে মই নাৰিকল ৰুকি লৈছোঁ, ইলাচি পাউডাৰ, চেনি আৰু মেৰিগোল্ড বিস্কুট। মেৰিগোল্ড বিস্কুটখিনি মই মিক্সিত খুন্দি ল'ম। মেৰিগোল্ড বিস্কুটখিনি মিক্সিত মই গুড়ি কৰি ল'লোঁ। এতিয়া মই নাৰিকলখিনি আৰু এটা এলুমিনিয়ামৰ চচপেনত লৈছোঁ। আপোনালোকে লাডু বনালে এলুমিনিয়াম বা ননষ্টিক বাচন ল'লে ভাল হয়। এতিয়া মই নাৰিকলখিনিৰ লগত চেনিখিনি মিহলাই অকণমান 10 মিনিটমানৰ বাবে ৰাখি দিম। 10 মিনিট হৈ যোৱাৰ পিছত মই গেছৰ পৰা তুলি লাহে লাহে এইখিনি লৰাই লৰাই ভাজিম আৰু ইয়াত মই অকণমান ইলাচি গুড়ি দি লৈছোঁ। নাৰিকলখিনি ভজা হৈ গৈছে। ভজা হোৱাটো জানিবলৈ আপোনালোকে দেখিব নাৰিকলখিনি চচপেনটোৰ পৰা এৰাই আহিব আৰু এটা সুন্দৰ ফুৰফুৰীয়া গোন্ধ ওলাব। এতিয়া মই ইয়াত অকণমান পুনৰ ইলাচি গুড়ি দি দিছোঁ আৰু বিস্কুটৰ গুড়িখিনি দি পেলাই গেছটো বন্ধ কৰি দিম। এতিয়া ভালদৰে নাৰিকলৰ গুড়িখিনিৰ লগত বিস্কুটৰ গুড়িখিনি সানি ল'ব। নাৰিকল আৰু মেৰিগোল্ডৰ লাডু তৈয়াৰ হৈ গৈছে। লাডু বনাওঁতে কেইটামান কথা মনত ৰাখিব। নাৰিকলটো বহুত ভাল গোন্ধোৱালৈকে ভাজি থাকিব আৰু যদিহে লাডু বনাবলৈ কষ্ট হয় তেতিয়া অকণমান গাখীৰ দি পেলাই পুনৰ লাডু বনাবলৈ সহজ হৈ পৰে। যদিহে ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।